থাকে তেনেকে জুবিনদাৰ আটাইতকৈ ভাল লগা কামটো কি ঘৰত কিবা কাম চাম কৰে নে আপুনি সকলো কৰিব লাগে বনাই মেলি আপুনিয়ে খুৱাই নে বনোৱাটো মানুহো আছে ময়ো সময় পালে বনাওঁ ভাল পাওঁ ৰান্ধি ভাল পাওঁ জুবিনেও ৰান্ধি ভাল পায় কৰি থাকে কিবা কিবি যেতিয়া সময় পায় মন যায় যেতিয়া তেতিয়া প্ৰথমতে পাকঘৰৰ পৰা সকলোকে উলিয়াব মই আজি নিজে কৰিম তাৰপিছত কোনোবা এটাক মাতিব ঘৰত ল'ৰা দুটা থাকে এটাক মাতিব এই পিঁয়াজখিনি এনেকৈ কাটি দেচোন এনেকুৱা কৰি দে তেনেকুৱা কৰি দে সেইখিনি কৰি দিলে তাৰপিছত আকৌ কিবা এটা হ'ল তে কেৰাহীটো পাতি এইখিনি এনেকৈ মুচি দে এইটো চাফা কৰি দে এইটো কৰি দে মানে আল্টিমেটলি গৈ গৈ এটা এটাকে গোটেইখিনিয়ে সোমাবগৈ লাগে পাকঘৰ আৰু তেওঁ কৰে আৰু কিবা কিবি কৰে সেইটো আগৰ পৰাই কৰি পেলাই আৰু আজব ধৰণৰ ৰেচিপি মানে কোনো ধৰণৰ একো ফ'ল' নকৰে কোনো ধৰণৰ গ্ৰামাৰ ক'তো নাই তেওঁৰ জীৱনটোত গতিকে কুকিঙতো নাই মানে তেওঁ কালিনৰী স্কিল যেতিয়া দেখুৱাব লগা হয় সন্মুখত যি পায় তাকে তাকে দি দিয়ে এবাৰ তেনেকৈ তোমাৰ পৰ্ক বনাবলৈ ল'লে তাৰপিছত পৰ্ক বনাবলৈ লৈ পেলাই মই বেলেগ ধৰণে বনাম এতিয়া বেলেগটো কি বনাব দেখিলে সন্মুখত ডাঙৰ ডাঙৰ আমলখি আনি থোৱা আছিলে যে আমলখি দি পৰ্ক বনাই চাওঁ কোনেওতো বনোৱা নাই ভালেই লাগিব চাগে ভাল হ'ব হেল্ডি হ'ব বনাইছে আৰু নিজে থেতালি ল'লে আমলখি দিলে তাৰপিছত দেখিলে গুড় দিলে অকণমান মিঠা মিঠা হ'ব গুড় আমলখি আৰু গুড় তাতে জ্বলা চলাও অলপমান দি পেলাই আৰু সেয়া ৰান্ধিলে তাৰপিছত আনেতো ক'বই নালাগে প্ৰথমতে নিজে খাই মানে ইমান ভাল হৈছে মানে নিজকে খুব কমপ্লিমেণ্ট কৰে আৰু তাৰপিছত ঠিকেই বাৰু ভালেই হ'ল সেইটো একদম বেলেগ ধৰণৰ এটা ৰেচিপি হ'ল তাৰপিছত তোমাৰ আৰু তুমি শুনিয়ে থাকিবা চাগে তেওঁ ৰবাব টেঙাৰ পাত দি পেলাই চিকেন বনায় তাৰপিছত তেনেকুৱা বস্তুবোৰ ফ্লেভাৰবোৰ সেইবোৰ মানে সঁচাকৈও বেলেগ এটা ফ্লেভাৰ হয় যিবোৰ ঠাই ফ্লেভাৰ নিচিনা এনেকুৱা বস্তু আহি যায় ফ্লেভাৰ ভালেই হয় আল্টিমেটলি খাবলৈ কিন্তু বা এক্সপেৰিমেণ্টটো ঠিক আছে বাৰু কিন্তু এক্সপেৰিমেণ্টততো আপুনিও থাকে গতিকে কেতিয়াবা এনেকুৱা কিবা বেয়া ডিছ ট্ৰাই কৰি পাইছেনে যে জুবিন দাই বনাইছে এইটো খাব পৰা নাই মানে এক্সপেৰিমেণ্টত কিবা বেয়া ওলাইছে নাই বেয়া ওলোৱা নাই এতিয়ালৈকে ভালেই ওলায় তাৰপিছত তোমাক আৰু দুটামান ইণ্টাৰেষ্টিং কথা ক'ব লাগিব এবাৰ তাৰপিছত তেনেকৈ ভাবিলে যে সেইদিনা তেওঁ মানে ডেজাৰ্টটোহে বনাব অকল ভেনিলা আইচক্ৰীম আনি আইচক্ৰীমটো আকৌ ভালকৈ ফ্ৰিজত থৈ তাৰ লগত বেলেগকৈ আকৌ হুইপ ক্ৰীম অলপ দিলে মিলাই তাৰপিছত ইয়াৰ লগত জলকীয়া কাটি চাওঁ কি হয় সৰু সৰুকৈ জলকীয়া কাটি আইচক্ৰীমৰ লগত মিলাই সেইটো থ'লে অকণমান মৌ দি দিলে ওপৰত দি পেলাই মানে জ্বলাটো কাটিব মৌৱে সেইখিনি ফ্ৰিজত থৈ তাৰপিছত উলিয়াই দিলে সেইটো চিলি আইচক্ৰীম আচ্ছা তাৰপিছত আমিতো প্ৰথমতে বাৰু ঠিক আছে চিলি আইচক্ৰীম এইটো নতুন কনচেপ্ট চবেই আৰু জলকীয়াখিনি উলিয়াই আমি খালোঁ কিন্তু তাৰ পিছতে আমি এদিন বম্বেত এনেকৈ মানে অলপ দূৰলৈ কেতিয়াবা যাওঁ আমি খাবলৈ ওলাই যাওঁ কোনোবা অসমৰ পৰা গ'লেই আমি তেনেকৈ যোৱা হয় আৰু দাৰা সিং যে এক্টৰ পুৰণা এক্টৰ তেওঁৰ এখন ধাবা আছিলে বহুত দূৰত আৰু মীৰা ৰোড তেনেকৈ আমি আন্ধেৰিৰ পৰা গৈছোঁ গৈ তাত দেখিছোঁ চিলি আইচক্ৰীমটো আছেই আৰু তাৰপিছত আৰু বহুত ঠাইত দেখিলোঁ মেনিউত চিলি আইচক্ৰীমটো ইনক্লুডেড কৈছে তোমালোকে এতিয়াহে খাইছা এইবোৰ বস্তু মই বহুত আগতে ভাবোঁ মই কিমান প্ৰগ্ৰেছিভ তাৰপিছত আৰু এদিন মোৰ ঘৰত মানে বহুত মাউথ ফ্ৰেছনাৰ আনি থোৱা আছিলে বেলেগ বেলেগ ফ্লেভাৰ মাউথ ফ্ৰেছনাৰ এনেকৈ ক'লে যে শাশ্বতী বাহঁতক ভাত খাবলৈ মাতিছে সেইদিনাখন দেই এনেকৈ আমি গোটেইবোৰে লগ হৈ খাই থাকোঁ তেওঁলোকক ভাত খাব মাতি পেলাই সেইদিনাখন মানে বাৰে বাৰে কৈ আছে তোমালোকে ডেজাৰ্টটো খাই যাবা দেই ডেজাৰ্টটো খাই যাবা সেইদিনা আইচক্ৰীম বনাইছে বাটাৰ স্কচ চকলেট অলপ তাৰপিছত ভেনিলা চব মিক্স কৰি পেলাই তাৰ লগত আকৌ সেই বেলেগ বেলেগ মাউথ ফ্ৰেছনাৰবোৰ যে সেইবোৰ মিক্স কৰি পেলাই থৈ দিছে তাৰপিছত কৈছে এইটো খালে মানে আইচক্ৰীমৰ ডেজাৰ্টো খোৱা হ'ল মাউথ ফ্ৰেছনাৰো খোৱা হ'ল মানে মুহুদি কৰি একেলগে যাব পাৰিব